তিয় ৰুটি কেনেকুৱা হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আহি গ'ল এটা নতুন এটা ভিডিঅ' লৈ বহুত দিনৰ পাছত আহিলোঁ আপোনাৰ কাষলৈ কাৰণ বহুত দিন বনোৱা নাছিলোঁ কাৰণ ইমান গৰম আৰু গাটো ইমান ভাল নাছিলে সেইবাবে বনোৱা নাছিলোঁ আৰু আজি ভাইটিৰ বাৰ্থডে সেইবাবে ভাবিলোঁ আপোনালোকক অলপ শ্বেয়াৰ কৰোঁ তো ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু ইফালে বাৰ্থডে বয় পূৰা হিৰ' হৈ গৈছে পূৰা চশমা লগাইছে চেণ্ডেলখানি পূৰা মানে ধুনীয়া হৈ আছে যিহেতু আজি বাৰ্থডে তাৰ তো ৰাতিলৈকে বহুত কিবা কিবি আছে তো সেইবোৰ দেখাম তো ভিডিঅ'টো একেলগে চাই যাব আৰু গাইজ এতিয়া ভাইটি আৰু মই পূজা কৰি আহিলোঁ তাকচোন তাৰ হাল্লা আৰু ইমান গৰম গাইজ পূৰা পানী পানী হৈ গৈছিলোঁ তথাপি এতিয়া মুছলে বা গোটেই ঘাম হৈ গৈছে ইমান গৰম দিছে কালিতকৈ আজি বেছি গৰম আজি আৰু আজি ৰাতিলৈ কি যে হ'ব আৰু বাৰ্থডে বয় আৰু ভাবিছোঁ হাঁহিতে দিয়া ৰ'বা দাঁতগুলা দি ওলাই দি এই তাৰ দাঁত সৰিছে এটা দে দাঁত দেখাই দিছিল দাঁতটো সৰা দাঁতটো দেখাই দি চিঠি চাওক মোৰ চেণ্ডেল পিন্ধি আছে তাকো আৰু গাইজ এতিয়া গৈ আছোঁ ভাইটি আৰু মই কেক আনিবলৈ আৰু একদম ছাতিও এটা নাই ঘৰত আছে ভাঙা ছাতি আৰু ভাঙা ছাতি লৈ আন আৰু ইমান ৰ'দ দিছে একদম চকু মানে মেলিব নোৱাৰি ভিডিঅ'টো মানে বনাবই নোৱাৰি ইমান ৰ'দ তথাপিও বনাইকৈ আপোনাক দেখাইছোঁ এতিয়া কেক আনিব যাওঁ অৰ্ডাৰ দিয়া কেক নহয় এনে তাতে ৰেডিমেড যি থাকে তাৰে এটা লৈ আনিম আৰু গাইজ এতিয়া এফালে বাহিৰত বনোৱা ষ্টাৰ্ট কৰিছে আৰু এতিয়া ইমান গৰম ইফালে এতিয়া কণী বইল হৈ আছে আৰু এফালে যিহেতু ৰাতি বাৰ্থডে তো এতিয়া দিনত বা এফালে বনাই আছে বা এফালে ভাত বনাই আছে এতিয়া মাংস যিহেতু বাৰ্থডেটো ৰাতি তো এতিয়া অলপ বনাইছে আৰু এতিয়া ভাত চাত খাই লওঁ কাৰণ ৰাতি ভাত হ'লে বহুত দেৰি হ'ব তো এতিয়া খাই লওঁ ইমান গৰমত খাই আছোঁ গ্লুকন দি আৰু এফালে আণ্টিয়ে বনাই আছে এগ কাৰী এফালে কাইকৰ আজি আণ্টি আৰু এফালে ভিতৰত দেখাই আছোঁ ভিতৰত কি হৈ আছে দেখাই আছোঁ এফালে বাই কাটি আছে আম মাই ধুই আছে বাচন আৰু এফালে ভিন্দক চাওক ফেচত লগাব তিয় ৰুকি কেনেকুৱা কি কৰিব এবাৰ কৈ দিয়কচোন ৰুকিকে বৰফ মানে ৰুকিকে আইচ কৰিকে মুখত লগাব ভাল আপোনালোকে লগাব ফেচ ধুনীয়া হ'ব আৰু এফালে বাৰ্থডে বয় এতিয়া শুই আছে আৰু মই অকল খাই আছোঁ আৰু এফালে চাওক গাইজ বাৰ্থডে আম কটা হ'ল বাৰ্থডে বয়ক দি আছে এবাৰ ভিন্দক চাওক কি কৰিছে চাওক এনেকৈ বৰফ কৰি থৈ দিব আৰু তাৰপিছত চাব মুখত চাওক আম এতিয়া আইচত থৈ দিব আৰু আজি চাব পাৰে ফ্ৰিজটো একদম পূৰা ভৰ্তি আৰু আজি ফ্ৰিজটো চাওক পূৰা ভৰ্তি আৰু এফালে ভাইটিৰ কেক আগতে ফ্ৰিজ আজি পূৰা ভৰ্তি বা মোক দিয়াই নাই আম বাই বেলুন ফুকাই আছে দে বাই চাই দে আজি মই ফুকোৱা নাই কাৰণ মোৰ বহুত বেমাৰ সেইকাৰণে মই ফুকোৱা নাই মেইন কথা গাইজ মোৰ বাৰ্থডে সময়ত ময়ে সাজাইছিলোঁ ময়ে বেলুন ফুকাইছিলোঁ বেছিভাগ তো সেইকাৰণে আৰু যিহেতু ভাইটিৰ বাৰ্থডে মানে মোৰ বাৰ্থডেৰ সময়ত বেছিভাগ কেক ডাঙৰ হ'ব আৰু বেলুন মানে বহুত হয় কিন্তু এবাৰ ভাইটিৰ বাৰ্থডেত ইমান বেলুন নহয় তো বেছি বেলুন নাই সেইখিনি ভাইটি নিজেও জানিব আৰু ইমান গৰমত বেলুন ফুকাবও নোৱাৰি তো বেছি অনা নাই আৰু মোৰ বাৰ্থডে যিহেতু ডিচেম্বৰত তো অলপ ঠাণ্ডা হৈ যায় তো তেতিয়া মানে বেছি ডিজাইন বহুত হয় মোৰ বাৰ্থডেৰ সময়ত এটা দিছিলোঁ যোৱাবাৰ যোনটো বাৰ্থডে গ'ল সেইটো আপোনালোকক ভিডিঅ' মানে দেখাইছিলোঁ কিন্তু সেইটো বাৰ্থডেত অলপ সৰু সুৰা হ'ল ইমান ডাঙৰকৈ নকৰিলোঁ তাৰপিছত অহাবাৰ বাৰ্থডে বহুত ধামাকা হ'ব এতিয়া চাওক স্কেন দুটা সময় ভিন্ন আহিব চাব এই দুটাই দাঙিব মই থাকিম আৰু গাইছ এবাৰ প্ৰেৰণা কৰিব দুটা দি এবাৰ বা কৰিব বা যা বাৰ্থডে বয়
এটা আঙুলি দি নৰে এবাৰ বা নহয় নহয় দুটা আঙুলি দি গাইছ এতিয়া 6টা বাজিলে তো বাৰ্থডে লাহে লাহে টাইম হৈ আছে তো সেইকাৰণে ৰেডি কৰি আছে এইফালে বা ভিন্দ আৰু এজনী ছোৱালীজনীয়ে চিনি নাপাওঁ কোন আছে নামাতাকৈ আহি পাইছে ক'ৰ পৰা চাওকচোন ক'ৰ পৰা আহিছে এজনী ছোৱালী ৰাস্তাৰ পৰা আৰু গাইছ এতিয়া লাষ্ট আৰু এটা কাম সেইটো কৰি আছে এইফালে নেমু কাটা আৰু এইফালে তিয়হ কাটা বাদে লাষ্ট কাম এতিয়া এইটো তাৰপিছৰ পৰা কাম খতম বনোৱা বনি হৈ গ'ল মাহঁতৰ এতিয়া লাষ্ট এইটোৱে কাম আৰু মুনু কণ লক্ষ্যে কেক দি আছে বলা চাব পাৰে বল যাও কাম মোৰ দায়িত্ব এইটো সব হিৰোইন কি যে ফেমাস হ'ব আৰু চাব পাৰে লক্ষী বিলাই আছে এতিয়া পায়স আৰু কেক নাই ফেমাস হ'ব আৰু এতিয়া ইউটিউবত লক্ষী আৰু এফালে চাওক গাইছ এতিয়া ভাইটিহঁতে ভাত লগকেইটা খাই আছে ভাত চাওক বাৰ্থডে বয় খাই আছে টিকলি এফালে লাগে এফালে ভাইটিৰ লগ এইবোৰ এইটো বাৰ্থডে বয় এজনী দিয়া বাইদেউ আমাৰ পাণ্ডা মন আৰু গাইছ চাওক এতিয়া পুৰা হাউচফুল হৈ আছে ঘৰ চাওক বাৰ বান্ধৱী মোৰ বনাইছে চাওক ভিডিঅ' বনাব পুৰা বিছনাৰ ওপৰত উঠি লৈ গৈছে কিবা ক'ব কাৰণে একোৱে দিয়া কিবা ক'ব কিবা হিৰোইনিহঁত আৰু গাইছ এফালে আণ্টিহঁত এতিয়া বহি আছে এফালে আৰু এফালে বাহিৰত দেখাই আছে আপোনালোকক এফালে আছে আণ্টিহঁত টিকলি মই পানী ভৰাব দিছিলোঁ টিকলি মামি কেকৰ মিকি মাছৰ মুণ্ডা খাইছে ভিন্দই এন টাইমত আৰু গাইছ ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰোঁ আৰু বাৰ্থডে খতম আৰু আমিও খাই ল'লোঁ ঘৰৰ মানুহবোৰো খাই ল'লে আৰু সেইবোৰ নেদেখালোঁ আৰু গাইছ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভাল পায় তো এটা লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যদি কোনোবাই নতুনকৈ আহিছে আৰু আজিৰ কাৰণে ইয়াতে বাই বাই